তো প্ৰথম অৱস্থাতে আপোনালোকে কাটি দিয়ক। নমস্কাৰ। शाबाश। নমস্কাৰ। अच्छा अच्छा নমস্কাৰ নমস্কাৰ নমস্কাৰ। अरे बस कर रुलाएगा क्या? A few moments later. নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ এই সীমান্ত শইকীয়া অফিচিয়েল ইউটিউব চেনেলটিলৈ। সকলো ভালে আছে হয়তো, মোৰো ভাল বৰ্তমান। বাকী আজি ভাওনা আছে মৎস্য অৱতাৰ, তাৰপাছত মই কৰিম ব্ৰহ্মা। প্ৰথম কথা এটা কৈ লওক, এই যে ভিডিঅ'টো আচলতে এটা ভ্লগ ভিডিঅ'টোত আপোনালোকে একো চাবলৈ নাপায়। একো চাবলৈ নাপায় মানে কি, তথ্যভিত্তিক একো ভিডিঅ'টো নাই বা ভিডিঅ'টোত মনোৰঞ্জনৰ একো নাই। ভিডিঅ'টো আপোনালোকে কিবা যে ভিডিঅ'টো চালে কিবা যে আপোনালোকে ধৰক আপোনালোকে কিবা জানিব পাৰিব বা বুজিব পাৰিব, সেইবোৰ একোৱেই নহয়। মাত্ৰ এটা সৰু ভাওনালৈ যোৱা, ভাওনাত আমাৰ মেকআপ ৰুমত হোৱা কিছুমান ঘটনা, ধৰক কিছুমান মেকআপ কৰা কিছুমান বস্তু, সেই তেনেকুৱাখিনিক লৈ ভিডিঅ'টো। গতিকে যিসকলে এই বস্তুবোৰ ভাল পায় তেওঁলোকে চাব, আৰু যিসকলে বেয়া পায় পাছত সেই কমেণ্টত গালি এটা দি থৈ যোৱাতকৈ মই অনুৰোধ জনাইছোঁ, ভিডিঅ'টো প্ৰথম অৱস্থাতে আপোনালোকে কাটি দিয়ক, নালাগে চাব। বাৰু বাদ দিছোঁ। আজি ভাওনা আছে মৎস্য অৱতাৰৰ, আমাৰ ঘৰৰ ওচৰতে আছে কমাৰবন্ধা ৰজনাখাত। গতিকে ভিডিঅ'টো যিসকলে এই বস্তুবোৰ ভাল পায় চাব, আৰু যিসকলে বেয়া পায় নালাগে চাব, মোৰ আপত্তিও নাই। গতিকে যদি ভাল পায় লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে বলক ভিডিঅ'টো মাজুলী সোমাই যাওঁ। 2000 years later. এয়া মেকআপ আৰম্ভ কৰিছে সুশান্ত দা, তাৰপিছত এইফালে ধ্ৰুৱ দা আছে। সকলোৱে মেকআপ আৰম্ভ কৰিলে আৰু সুমন দাহঁত বহি আছে। সুমন দা আজি মনটো বেয়া বোলে, কিবা এটা হ'ল বোলে। অংকুৰ দাই পূৰা মিচিকিয়াই আছে একদম। চাই থাকক, মোৰ দাড়ি লগাই আছোঁ, চাই থাকক, দেখাই আছোঁ। A few moments later. এয়া আমাৰ লাৱণ্যময়ী শিৱই মেকআপ কৰি আছে, দেখিবলৈ পাইছে। আমাৰ লাৱণ্যময়ী শিৱৰ চেলাউৰি আঁকি আছে। এইফালে আমাৰ ক'বই নালাগে, এইফালে কাক কৰি কিবা খোৱা কথা পাতি আছে। মুঠতে আৰু ভাওনাখন কৰিম আৰু আজি। এয়া আমাৰ বৰ্তমান ঘৰ গোলাঘাটত কিন্তু থাকে আংগুৰি ফালে। এয়া মেকআপ চলি আছে, দীনবন্দাই আঁকি আছে। আজি বোলে ধুনীয়া কৰি দিব লাগে। আৰু এইফালে আৰু খাকৰুদাৰ মেকআপ চলি আছে। মহাকাল আজি ডাবুল হাজিৰা। इधर दिखाओ कांचना, कांचना इधर दिखाओ, कांचना कांचना दिखाओ, कांचना थोड़ा थोड़ा ऊपर करो कांचना। कौन है ये लोग? कहां से आते हैं? इनके पास ना रहने को घर है, ना रोजगार है, ना पैसा है, फिर क्यों चले आते हैं हमारे खूबसूरत शहरों को की खूबसूरती पे बट्टा लगाने? ओए लागी যাব। गजब बेइज्जती है। আৰু চাই লওক এয়া শৰতৰ যিখন মুখা মাছ কি বুলি কয়, কিবা এটা কয় আৰু চোকা নহয় ন, অসমীয়াকৈ ভাওনা পাইতো কৈছোঁ আৰু এইটো একদম বনাইছে খাই ল'ব। এয়া আমাৰ কাঞ্চনাক দেখাইছোঁ, এই কাঞ্চনা নাহিব। এয়া মাস্ক মেকিং, মানে আপোনাৰ কি বুলি কয়, মুখা বনাই আছে শৰতৰ। চাই থাকক, এয়া আমাৰ দাদা সুদীপ্ত দা, চবেই চিনি পায়। আজি নিজেই বনাম বুলি ভাবিছিলে কিন্তু নোৱাৰিলে। চাই থাকক আৰু।
সেইকাৰণে মানুহৰ পেট ডাঙৰ হ'ব নালাগে এইটোলৈ চাওক কি হৈছে অৱস্থা হয়তো তো বনাই আছে চক মানুহ এইফালে এইফালে দোকান এইফালে এইবোৰ দোকান এইবোৰ একদম ধেৰ মানুহ একদম মেকআপ কৰিছে ইয়াত বহুত মানুহ হৈছে বহুত মানুহ ভাওনা চাবলৈ আহিছে আমাৰ অতি মৰমৰ ৰাম গোপাল দাস আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা তেখেতক এইফালে ঘূৰি দিয়ক শিৱ চেলাই শিৱ চেলাই আজি শিৱটো মানে অকণ এক্সট্ৰা আহিব আৰু এই আমাৰ জনপ্ৰিয় ইউটিউবাৰ A few moments later. শালিকিহাটত এজনী মাইকী আছে এজনী সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব আমাৰ শ্ৰীমান্তপ্ৰেম শইকীয়া মানে নতুন চেনেল এটা খুলিছে আপোনালোকে অলপ সহায় কৰিব তাক আৰ্থিক মানে এনেকুৱাই সহায় কৰোঁ তাৰ আৰ্থিক অৱস্থা বহুত বেয়া মানে তাক সেইকাৰণে অলপ সহায় बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ ভাওনা পুৰা তাফা চলি আছে চাই থাকক এয়া চিন চলি আছে চিন চাই থাকক "2,000 years later." ভাওনা হেই আৰু এয়া মানুহ ঘৰা ঘৰি যাব লৈছে ওলাইছো ৰবা প্লাছটো লৈ জনাৰ্দন গোলাঘাটৰ বেকা ল'ৰাটো বিধি বেকা ল'ৰাটো মাজতে সোপা ধৰা আতংক সৃষ্টি কৰা সোপা ধৰা এইটো সীমান্ত 2,000 years later.
বন্ধুসকল, আজিৰ ভিডিঅ'টো আমাৰ ইমানতে শেষ কৰিছোঁ। নাজানো আপোনালোকে ভিডিঅ'টোত কি পালে, অৱশ্যে ময়ো কি দেখুৱাব পাৰিলোঁ আপোনালোকক নাজানো, কিন্তু আশা কৰোঁ আপোনালোকে দিগদাৰ নকৰিবি আশা কৰোঁ আপোনালোকে যি পালে ভালেই পাইছোঁ আৰু। গতিকে কোনো কথা নাই, পোৱালি উৎপাদন নকৰিবিচোন আৰু। যদি ভিডিঅ'টো ভাল পাইছে অকণমান আগবাঢ়ি যোৱাত সহায় কৰক, ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। বাকী সকলো ভালে থাকক, প্ৰভু ভগৱন্তই সকলোকে কুশলে ৰাখক আৰু আশীৰ্বাদ কৰি যাব। ৰাইজৰ মাজতে এনেকৈ সদায় ভাওনা কৰি বুলি নহয় আৰু ৰাইজৰ মাজতে এনেকৈ সদায় থাকিবলৈ, ৰাইজৰ সহায় হৈ থাকিবলৈ আপোনালোকৰ আশীৰ্বাদে আমাৰ কি বুলি কয়, আপোনালোকৰ আশীৰ্বাদে আমাৰ প্ৰতি ভৱিষ্যতৰ প্ৰতিটো খোজতে আপোনালোকৰ আশীৰ্বাদে আমাৰ প্ৰেৰণা, সাহস। গতিকে আপোনালোকৰ এটা লাইক নকৰিলেও ডিছলাইক কৰি থৈ যাব, সেয়াও আমাৰ বাবে আশীৰ্বাদ। গতিকে ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। কি পালে নাজানো, গতিকে নেক্সট ভিডিঅ' কাইলৈ মাজুলী গৈ আছোঁ। মাজুলী মানে বেঙেনাআটী সত্ৰলৈ যাম। সত্ৰৰ গোটেই ভিডিঅ' দেখাব নোৱাৰিবলৈও আছোঁ, কিন্তু অকণমান দেখাম। যদি চেনেলটো চাই ভিডিঅ'টো চাব আৰু